মঞ্জাই আন এটা এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে জনপ্ৰিয় গীতিকাৰ সুৰকাৰ সুনীত গগৈ। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ। মঞ্জাইৰ জৰিয়তে ময়ো সকলোলৈ মোৰ হিয়াভৰা প্ৰণাম জনাইছোঁ। আপুনি গুৱাহাটীলৈ আহি কেতিয়াৰ পৰাই নিজৰ সংগীত চৰ্চা অৰ্থাৎ সংগীত লিখাৰ কাম আৰম্ভ কৰিছিলে? গুৱাহাটীলৈ আহি মানে মই প্ৰথম সংগীতৰ কামত গুৱাহাটীলৈ আহিছিলোঁ 1998 চনতে। তাৰ পাছত যিটো এলবামৰ কাৰণে আহিছিলোঁ সেই এলবামটো ৰিলিজ নহ'ল। তাৰ পাছত 2001 চনত ৰিলিজ হৈছিল দিহিং পাৰৰ প্ৰীতি মা প্ৰডাকশ্যনৰ এটা এলবাম। সেই এলবামটোৰ পৰাই মোৰ আৰম্ভণি আচলতে 2001ৰ পৰা কণ্টিনিউ এতিয়া বৰ্তমান সময়লৈকে আৰু চলি আহিছে। আপুনি যে এই কণ্টিনিউৱাছ কিছুমান গান মানে এতিয়া আলহী হৈ আহি মেলি তোমাক চাবলৈ, তাৰ পৰা আৰম্ভ কৰি মলাই বাইদেউ জীয়েকলৈকে বুলি আটাইকেইটা জনপ্ৰিয় গীত, এই গীতসমূহ মানে লিখাৰ আঁৰত আপুনি যিখিনি লিখি কণ্টিনিউৱাছ লিখি আছে গানখিনি, আপুনি ইনস্পায়াৰ ক'ৰ পৰা হৈছে? কেনেকৈ লিখি আছে এনেকৈ ইমান হিট গানবিলাক? হিট বুলি মই আচলতে ক'ব নোৱাৰিম। ৰাইজে কয়তো, আমি কোৱা নাই বাৰু, ৰাইজে কয়। সেইটোৱে আচলতে এইটোৱে ক'ব খুজিছোঁ যে হিট আচলতে আমাৰ শ্ৰোতাসকলে, আমাৰ দৰ্শকসকলে কৰে গীত এটা হিট। আমি মাত্ৰ নিজৰ সৃষ্টি, নিজৰ সন্তানৰ দৰে সৃষ্টি কৰোঁ, লালন পালন কৰোঁ, তেনেকৈ আমি তাক আগবঢ়াই দিব বিচাৰোঁ। কি হ'ল, সৰুৰ পৰা মই গাঁৱত যিহেতু জন্ম, ডিব্ৰুগড় জিলাৰ মৰাণৰ ওচৰৰ লেঙেৰীত মই জন্ম হৈ আহিছোঁ। লেঙেৰীৰ পৰা মোৰ আৰম্ভ জীৱন। যিবিলাক দেখি আহিছোঁ সৰুৰে পৰা, জীৱনই আচলতে সময়ে জীৱনটোক যি শিক্ষা দিছে সেইবোৰ মই গীতৰ মাজেদি যিমানখিনি পাৰোঁ উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু তাতে হয়তো ক'ৰবাত সফল হৈছোঁ। জীৱনৰ মানে প্ৰথমটো গীত কি আছিলে মনত আছে? প্ৰথমটো গীত মানে আচলতে মই কৈছোঁ যে 2001 চনত দিহিং পাৰৰ প্ৰীতি এলবামটোতেই মই আৰম্ভ কৰিছিলোঁ। মানুহৰ ওচৰলৈ আচলতে ওচৰ চাপিছিল দিহিং পাৰৰ প্ৰীতিৰ যোগেদি মোৰ গীত। তাত মোৰ এটি নহয়, আচলতে 4টা গীত লিখিছিলোঁ। তাৰ 3টা গীতেই যথেষ্ট জনপ্ৰিয় হৈছিল। প্ৰথম বুলি ক'লে মই সোণ মোৰ তোমাকে জোকাম, এইটোৱে, আৰু সপোনত আহি তুমি আমনি নকৰিবা, এইটোৱেই, ঘৰৰে সৰু তুমি আলোক হোৱা, এনেকৈ এই 3টা গীত জনপ্ৰিয় হৈছিল। কোন কেনেকৈ আছে? বিয়া বাৰুটো কৰিলে নাই? বিয়া কৰিছোঁ, 2006 চনতে বিয়া পাতিছোঁ। মোৰ পৰিয়ালত কোন আছে বুলি ক'লে মই কৈছোঁ মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত। তাত মোৰ মা আছে, দেউতা নাই। আমাৰ খুৰা খুৰী এনেকৈ কৰি আমাৰ এটা সময়ত যৌথ পৰিয়াল আছিল। মই যৌথ পৰিয়ালত ডাঙৰ হৈছিলোঁ। এতিয়া সেই আমাৰ পৰিয়ালটোত আচলতে বহুত ভাই ককাই এনেকুৱা ধৰণৰ ঘৰ হয়তো এটা দুটা পৃথক হৈছে। এতিয়া মোৰ ভাইটিহঁত আছে ঘৰত, ভাই বোৱাৰী আছে, তাহাঁতৰ ছোৱালী আছে, আৰু ইয়াত মই, মোৰ পৰিবাৰ আৰু মোৰ এটা ল'ৰা আছে, ক্লাছ 3 হয়। আপোনাৰ এটা জনপ্ৰিয় গীত আলহী হৈ আহি মেলি তোমাক চাবলৈ খুব জনপ্ৰিয় হৈছিলে এটা সময়তে গীতটো। এতিয়াও জনপ্ৰিয়, এতিয়াও আমি গানটো শুনো। এই গানটোৰ কিন্তু অডিঅ'টো পাইছিলোঁ আমি জানমই, ঠিক আছে, আকৌ ভিডিঅ'টো যে অন্তৰত আহি গ'ল, মানে কেছটো কি বুজি পোৱা নাই, ৰাইজেও বুজি নাপালে আজিলৈকে। এই গীতটোৰ ক্ষেত্ৰত মই অকণমান বেলেগ ধৰণৰ কথাখিনি আৰম্ভ কৰিব খুজিছোঁ যে কি 2005 চনৰ জানমণি অডিঅ' এলবামটোত আচলতে এই আলহী হৈ আহিম এদিন তোমাক চাবলৈ গীতটি প্ৰসাৰিত হৈছিল জানমণি এলবামৰ যোগেদি। গীতটি সুৰ কৰাত মোৰ লগতে আমাৰ মৰাণৰ অতি প্ৰিয় ভাতৃ, তেতিয়া ৰাজীৱ চাংমাই বুলি তেওঁক জনা গৈছিল, আমি ৰাজা বুলি মাতোঁ। এতিয়া তেওঁক আবিৰ নাট্য বুলি মানুহে চিনি পায়, তেওঁ জড়িত আছিল। আমি দুজনে লগ লাগি গীতটি কৰিছিলোঁ। তাৰ পাছত যিহেতু সি কিছুদিনৰ কাৰণে এই ক্ষেত্ৰখনৰ পৰা অকণমান আঁতৰি থকা দি থাকিল, আৰু মই ধাৰাবাহিকভাৱে কামবোৰ কৰি যোৱাৰ কাৰণে হয়তো মোক বেছি মানুহে মনত ৰাখিলে, আৰু সেই গীতটি মোৰ বুলিয়ে মনত থ'লে। এইটো কথাত আৰু এটা কথা আছে কি, হয়, জানমণিৰ সেই গীতটি ভিডিঅ' ৰূপত কিন্তু অঞ্জনা এলবামত ওলাইছিল। তাৰমানে এই কথাটোক লৈ মাজতে মই সাধাৰণতে কিবা বৈদ্যুতিন মাধ্যম বা ফেচবুক লাইভ বা এইবিলাকৰ পৰা আঁতৰি থাকোঁ, অনুষ্ঠানবিলাকলৈ নাযাওঁ সাধাৰণতে। কি হ'ল, মই এটা অনুষ্ঠানলৈ গৈছিলোঁ, তাত
মই সেই গীতটি জানমণি এলবামৰ বুলি কোৱাৰ কাৰণে কোনোবাই আপত্তিও কৰিছিল, মানে কৈছিল যে কমেণ্ট দিছিল যে নিজেই তেওঁ নাজানে যে এনেকুৱাতে। আচলতে হ'ল কি অঞ্জনা আৰু জানমণি দুইটা এলবামে NK প্ৰডাকশ্যনৰ পৰা ওলাইছিল আৰু একেলগে ভিডিঅ' ওলায় আৰু ভিডিঅ' ডাইৰেকশ্যনো একেজন মানুহে কৰিছিল, ৰাজেশ দা আৰু ৰাজেশ ভূঞা। এতিয়া কি হ'ল তেওঁলোকে চাগে স্ক্ৰিপ্টকেইটা পঢ়ি ভাবিলে যে এই গীতটি জানমণিতকৈ অঞ্জনাত বেছি ধুনীয়াকৈ খাপ খাব, গতিকে জানমণিৰ সেই গীতটি আনি পেলাই মানে কাহিনীৰ লগত মিলাৰ মিলাবলৈ সেইটো কৰিলে। সংগীত জগতৰ আটাইতকৈ স্মৰণীয় ঘটনাটো কি আছে? হয়তো ৰখাল ঘটনাও হ'ব পাৰে, তেনেকুৱা স্মৰণীয় ঘটনা কি আছে আপোনাৰ? স্মৰণীয় মানে কি হ'ল তেনেকুৱা বহু ঘটনাই আছে যাক পাহৰিব নোৱাৰোঁ, কিন্তু মই যদি মোৰ প্ৰাপ্তি বুলি ভাবোঁ বা প্ৰাপ্তিৰ ক্ষেত্ৰত যদি পাহৰিব নোৱাৰা এটা কথা ক'ব যাওঁ তেতিয়াহ'লে সেইটো হ'ল যে 2004 চনত NK প্ৰডাকশ্যনৰ পৰা ৰংমন বুলি এটা বিহু এলবাম ওলাইছিল, য'ত কণ্ঠদান কৰিছিল আমাৰ সংগীত সূৰ্য ভূপেন হাজৰিকাদেৱ। আৰু তেখেতক মই সেই এলবামটোত লগ পাইছিলোঁ, মই লিখা মই সুৰ কৰা গীতত তেওঁ কণ্ঠদান কৰিছিল। সেইটোৱে মোৰ স্মৰণীয় মুহূৰ্ত বুলি ভাবোঁ, কাৰণ তেওঁ মোক যথেষ্ট সাহস দিছিল, মোক কৈছিল মোৰ লিখা দেখি বা সুৰ কৰা দেখি যে তুমি পাৰিবা, সাহস দিছিলে। ধুনীয়া ধুনীয়া গীত লিখি আছে, কিছুমান গীত সুৰ কৰিছে, কিন্তু আপুনি গানবিলাক নিজৰ মানে গাবলৈ মন নাযায় নেকি? নিজে গীত গাই চাওঁ, নিজে লিখা গান এটা মন যায় নেকি গাবলৈ? মন যায়, কিয় নাযাব। আৰু আচল কথাটো হ'ল কি মই কিন্তু নিজকে জানো যে মই কি ধৰণৰ বা কি ধৰণেৰে কিমান পৰ্যায়লৈকে মই গাব পাৰিম, গতিকেহে মই গায়ক হ'বলৈ চেষ্টা কৰা নাই। কিন্তু এটা কথা, এইটো মন যায় নাযায় বুলি সুধিলেতো এটাই চিধাকৈ ক'ব লাগিব যে মন যায়। আৰু কথাটোৰ প্ৰশ্নটো শুনি মোৰ এটা কথা মনত পৰিছে, এখুত গায় মানে নৱকান্ত বৰুৱা তেখেতে এবাৰ এষাৰ কথা কৈছিল যে যাৰ ভিতৰত বা যাৰ প্ৰাণত বা মনত সংগীত আছে কিন্তু কণ্ঠত নাই, সেই দুখটো সেইজনেহে গম পায় যাৰ ভিতৰত আছে কিন্তু কণ্ঠত নাই। মই তেনেকুৱা এজনেই দুখী আচলতে। ক'ব নোৱাৰি। আপোনাৰ যিখিনি গান আপুনি লিখি আছে সেইখিনি গান হয়তো ৰাইজে আদৰি লৈছে, হয়তো তাৰ গান এটা হ'বলৈ হ'লে সুৰৰ পৰা আৰম্ভ কৰি গোটেই লিৰিক্সৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি ভাল হৈছে কাৰণে গান এটাতো মানুহে আদৰি লয়। তাৰমানে মোৰ ঠাইত এতিয়া কণ্ঠটো মোৰ নহয়, মোৰ মনৰ কথাখিনি বেলেগৰ কণ্ঠত প্ৰকাশ পাইছে। কথাটো এইটোৱে, মই মানে বেলেগ কাৰোবাৰ কণ্ঠৰ যোগেদি মানে মানুহৰ মাজলৈ সোমাবলগীয়া হৈছে। সেইটো ক্ষেত্ৰত গায়কসকলৰো হয়তো যদিহে গানটো জনপ্ৰিয় হৈছে তেতিয়াহ'লে গায়কসকলৰো লাভ হৈছে বা মোকো তেওঁলোক মোৰ কাৰণে সহায় নিচিনা হৈছে, ৰাইজৰ চৰ্চাপিছত। আপোনালোকৰ আগতে আমি কিছুমান মানে গানবিলাকৰ লিৰিক্সত আপোনালোকৰ অপূৰ্ব সুনীত বুলি পাওঁ, এতিয়া কিন্তু সুনীত গগৈ বুলিহে আমি পাই আহিছোঁ। মানে কেছটো কি মানে আমি একো বুজি মেলি পোৱা নাই। মানে তাৰমানে হ'ল কি, মই যেতিয়া প্ৰথম কাম কৰিছিলোঁ তেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ নামবিলাক সুনীত গগৈ বুলি আছিল। 2000 মই ঠিক চনটো পাহৰিছোঁ, 7 বা 8 চন মানৰ পৰা মই আৰু মোৰ পিছলৈ ছাতি ধৰা বন্ধু অপূৰ্ব বৰুৱা, যাক জান বুলি জনা যায়, আমি দুইজনে লগ লাগি আচলতে সংগীত পৰিচালনাৰ কাম কৰিবলৈ লৈছিলোঁ। যেনেকৈ ধৰক বিশাল শেখৰ, যিটো তপন, এনেকুৱা ধৰণৰ। মই তেওঁলোকৰ সমকক্ষ বুলি ক'ব খোজা নাই, তেওঁলোকৰ তুলনা কৰিব বিচৰা নাই, কিন্তু মই বুজাই দিব খুজিছোঁ কি তেনেকৈ আমি অপূৰ্ব বৰুৱা আৰু সুনীত গগৈ জুতি বান্ধি পেলাই কেইটামান এলবামত 3-4 বছৰমান কাম কৰিছিলোঁ। গতিকে তাত আমাৰ উপাধিকেইটা কিন্তু আঁতৰাই পেলাই আপোনাক আৰু এটা কথা সুধো, আপুনি গীত অকল জনপ্ৰিয় হ'বলৈ গীত লিখে নে আপুনি গীতবিলাক মানে নিজৰ চৰ্চা হিচাপেও লিখি যায়? সেইটো কথা নহয় যে জনপ্ৰিয় হোৱাটো নিবিচৰা কোনেও নহয় বোধহয়, যি বিচাৰিবই, কাৰণ যিহেতু নিচাৰ লগতে পেচাটো জড়িত হৈ থাকে। কিন্তু মোৰ ধাৰণাত আৰম্ভণি কিন্তু সদায় নিচাতেই হয়। মানুহে নিচা হিচাপতে আৰম্ভ কৰি লয়, বিশেষকৈ এই ধৰণৰ সৃষ্টিশীল কামবিলাকৰ ক্ষেত্ৰত কৈছোঁ। তাৰপাছত যেতিয়া পেচাদাৰিত্বলৈ অহা যায়, পেচাদাৰী জীৱন যদি আৰম্ভ কৰি দিয়া যায় এখন ক্ষেত্ৰত, তেতিয়া বোধহয় জনপ্ৰিয় হোৱাটো বিচাৰে। কিন্তু লগতে বোলে আমি কেৱল জনপ্ৰিয় হ'বৰ কাৰণেই কিবা কৰোঁ, এইটো কথা নহয়।
আমাৰ বেলেগ বেলেগ ধৰণৰ বোলে আমি যিটো কওঁ মছলাদাৰ বুলি কয় আচলতে মছলাদাৰ সৃষ্টি কৰাৰ লগতে মানে আৰ্টিষ্টিক বা শৈল্পিক কিবা কৰিবলৈও আমি চেষ্টা বোধহয় কৰিছোঁ সেইখিনি আমি যি কৰি আহিছোঁ এইবোৰ চালেই আৰু এটা কথা হ'ল আপোনাৰ এইখিনিতে বৰ্তমান সময়ত অসমত গান লিখি মানে চলিব পাৰে নে বাৰু এজন গীতিকাৰ প্ৰফেচনেলি গান লিখি চলিব পাৰিনে কি হ'ল প্ৰফেচন হিচাপে চলিব পাৰি নাই বুলি ক'লে এনেকুৱা এটা কথা আহিব যে আমাৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া বা আমি কি ধৰণে আচলতে নিজকে আমি জীৱনটো আমি কি ধৰণে নিৰ্বাহ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে যে মই কি মোৰ হাবিয়াস বা হেঁপাহ পূৰাবলৈ চেষ্টা কৰোঁ বা মই কি ধৰণে জীয়াই থাকোঁ মই এতিয়া যি ধৰণে জীয়াই থাকোঁ মোৰ দেখি পেলাই বোধহয় গম পোৱা গৈছে যে মোৰ জীৱন নিৰ্বাহ কৰাৰ যিটো ছিষ্টেম মানে সেইটো মোৰ যথেষ্ট সৰল আৰু গতিকে মই এতিয়া আৰু মই যিমানখিনিলৈকে কাম কৰিছোঁ বা যিমান কষ্ট কৰিছোঁ সিমানখিনি কৰাৰ পিছত মই চলি থাকিব পাৰিছোঁ ভৱিষ্যতৰ কাৰণে কিবা কৰিব পাৰিছোঁ নোৱাৰিছোঁ বা কিবা হ'বগৈ নহ'ব এইটো নাজানো এতিয়া অনিশ্চয়তাত কিন্তু মই এইটোৱে ক'লোঁ যে মোৰ দৰে যদি চলিব খোজে তেতিয়াহ'লে পাৰিব কিন্তু এইটোও হ'ব লাগিব যে কি মই এইকাৰণে কৈ দিছোঁ আজিৰ পৰা কিছুদিনৰ আগলৈকে আজি মোৰ যিমান কাম আছে ধৰক তেতিয়া ইমান হয়তো নহৈছিল বা তেতিয়া মোক পাৰিশ্ৰমিক হিচাপতো যথেষ্ট কম দিয়া গৈছিল কিবা তেতিয়া অসুবিধা হৈছিল অসুবিধা এতিয়াও আছে আৰু গতিকে সেই কামৰ পৰিমাণৰ ওপৰত আচলতে নিৰ্ভৰ কৰিব যে মানুহে আপোনাক বা আমাক কিমান বিচাৰিছে আৰু মই কিমানখিনি কষ্ট কৰি কিমানখিনি কাম উলিয়াই দিব পাৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে এই কথাটো কিন্তু এক কথাত ক'বলৈ গ'লে আচলতে কেৱল কলমটো চলাই গান লিখি মানে এইটো বৰ সহজ কথা কিন্তু নহয় অসমৰ ক্ষেত্ৰত নহয় মানে বাহিৰত বাৰু কথাটো বেলেগ হয় যোৱা দুবছৰমানৰ পৰা এটা কথা লক্ষ্য কৰি আছোঁ দেই আপোনাৰ মানে এই আপুনি লিখা গীতবিলাক আপুনি কি স্পেচিয়েলি আশ্চৰ্য বৰপাত্ৰৰ কাৰণে লিখে নেকি মানে তেওঁ গাই আছে প্ৰতিটো গীত হিট হৈ আছে আমি যদি কওঁ ইংলিছ বাইদেউৰ পৰা আৰম্ভ কৰি মলয় বাইদেউলৈকে দেই এই গীতখিনি আপুনি আশ্চৰ্য বৰপাত্ৰৰ কাৰণে স্পেচিয়েলি লিখিছে নে কি মানে কথাখিনি তেওঁৰ লগত ইমান ঘনিষ্ঠতাটো কিয় মানে মই কি বুলি ক'ম ঘনিষ্ঠটো বাৰু হয় ই মোৰ একেবাৰে নিজৰ ভাইটিৰ নিচিনা কিন্তু কথাটো হ'ল কি মই কিবা এটা লিখি আছুতীয়াকৈ আশ্চৰ্যৰ কাৰণে থওঁ নেকি বা তাক মই আনতকৈ বেছি প্ৰাধান্য সেইটো কথা আচলতে নহয় ভাল গীতকেইটা আচলতে আশ্চৰ্য বৰপাত্ৰক দি দিয়ে আৰু বাকীখিনি যিখিনি নিজৰ মনত আৰু যিখিনি মানে মানদণ্ডটো বা কিবাটো কম নিজে লিখাজনৰতো প্ৰতিটোৱে ভাল কিন্তু বেলেগেতো তেনেকৈ ভাবিব নহয় কি হ'ল চিন্তাবিলাক এনেকুৱা হয় যে এই স্থান কাল পাত্ৰ বুলি যেনেকৈ কথা এটা আছে সময়ৰ কথা আহি পৰে আচলতে কোন সময়ত কোন আহিছে আৰু মোৰ ওচৰলৈ কেৱল আশ্চৰ্য বৰপাত্ৰই নহয় দিক্ষু আহে ৰোহিত সোণাৰো আহে আৰু যোৱা বছৰ তেনেকৈ অকল আশ্চৰ্য গীতকেইটা বুলিয়ে নহয় দিক্ষুৰ গীতো যি তিনিটা ওলাইছে মই হাত ফুৰাইছোঁ চুৱেক বিহু হওক চুগাৰ ফ্ৰী অঞ্জনা তাৰপিছত বঢ়িয়া লাগছি ৰোহিত চলিছে মই বৰা চাউলৰ জলপান আকাশ প্ৰীতমৰ গীতটো চলিছে তেনেকৈ বহুত গীতেই চলিছে তাৰ মাজত হয়তো আশ্চৰ্য কিজানি বা তাৰ চিন্তা চৰ্চাবিলাক বেলেগ ধৰণে কৰি আনিছে মোক লিখিবলৈ দিছে মিলি গৈছে আচলতে এনেকুৱা কিবা এটা থাকে যে কেমেষ্ট্ৰিৰ মিল বুলি যিটো কয় হয়তো বাকীকেইজনৰ তুলনাত মই তথাপি বাকীকেইজনৰ তুলনাত নকৰোঁ আচলতে বাকীবিলাকৰ লগতো মিলিছে হৈছেই আৰু তাৰ লগত হয়তো কিবা এটা অলপ বেছিকৈ হৈ গৈছে বা কি হ'ল তাৰ কণ্ঠত হয়তো মিলি পৰিল গীতকেইটা বেছি আপুনি লিখা গীতকেইটা মানে আশ্চৰ্য বৰপাত্ৰৰ কণ্ঠত মিলি যায় কাৰণে তেওঁ বাকীকেইজনৰো মিলিছে মই নামিলা বুলি কোৱা নাই কিন্তু আমি আচলতে সেইটো কথা তুলনা কৰিব নালাগে কেলৈ আমি কাৰোবাক কম গুৰুত্ব দিওঁ কাৰোবাক বেছি গুৰুত্ব দিওঁ এইটো কথাই নহয় আমি প্ৰত্যেকৰ কাৰণে সমান কষ্ট কৰোঁ সমানেই কাম কৰোঁ কিন্তু সেইটো তেওঁলোকৰো কিবা কণ্ঠশিল্পীসকলৰো হয়তো কপাল বা সময়ৰ কথা এনেকুৱাও কিবা থাকিব পাৰে এইটো নাজানো কিন্তু আমাৰ ফালৰ পৰা সেইখিনি বোলে হিন্দী কৰোঁ এইটো কথা কিন্তু একেবাৰে নহয় মানে আপুনি সেইটো আজি ক্লিয়াৰিফিকেশ্যন মই আৰু এইটো কথা কৈছোঁ মই মানে সেই অকণমান পুৰণি বা যিসকলৰ
যিসকলে অকণমান নাম আছে বা জনপ্ৰিয় তেওঁলোকৰ কাৰণে বোলে মই ভালকৈ কিবা এটা কৰিছোঁ, নতুন এজনৰ কাৰণে কিবা বেয়াকৈ কৰিছোঁ, তেনেকুৱা কথা নাই। যোৱা বছৰ তেনেই নতুন গায়ক শ্ৰদ্ধাংশু বৰুৱা বুলি এজন, তেওঁ যৌৱন জিলা বুলি এটা গীত ওলাইছিলে, সেইটো একেবাৰে নতুন, অথচ চলিছে যথেষ্টখিনি জনপ্ৰিয় হৈছে। তেনেকুৱা নতুনৰ কণ্ঠত জনপ্ৰিয় হোৱা গীতো মোৰ যথেষ্টখিনি আছে। বাঘ হাজৰিকা আৰু অসমৰ ঐতিহ্যসমূহক লৈ আপুনি গীত কেইটামান কৰিছিলে মাজতে। হয়, সেই গীতকেইটা কৰা মানে চিন্তা চৰ্চাবিলাক কেনেকৈ আহিলে আপোনাৰ মনলৈ? ব্যতিক্ৰমী হৈছে গীতকেইটা। হয়, মানে কি হ'ল, এইটো গীতকেইটা ওলোৱা আজি বেছি বছৰ হোৱা নাই, 2 বছৰমানৰ পৰা ওলাইছে। কিন্তু চিন্তাটো আছিল মোৰ প্ৰায় 10-12 বছৰমান পুৰণি। তাৰমানে কি হ'ল, আমি নিজৰ শিপা, আমিনো কি আছিলোঁ, কি আমাৰ বীৰ বীৰাংগনাসকলে আচলতে কেনেকুৱা ধৰণৰ কথাত গুৰুত্ব দিছিল বা কেনেকুৱাকৈ কাম কৰিছিল, আমি ইতিহাস পঢ়িলে সেইখিনি জানো। কিন্তু আজিকালি ইতিহাসৰ প্ৰতি মানুহৰ যিটো কমি গৈছে। গতিকে মোৰ ধাৰণাটো আছিল কি, মই লাচিত বৰফুকন বা বাঘ হাজৰিকা গান মানে যিহেতু কৰিছোঁ, তেওঁলোকক মই গোটেই তেওঁলোকৰ জীৱনটোক মই তুলি ধৰিব খোজা নাই। মই ভাবিছিলোঁ কি, মৈদাম এলবামটোৰ নাম মই মৈদাম ৰাখিছিলোঁ, যে অসমৰ তেনেকুৱা উল্লেখযোগ্য বা যাক আমি মনত ৰখাটো উচিত তেনেকুৱা কেইটামান চৰিত্ৰ মই মোৰ ধাৰণাৰে, কিন্তু গোটেই জীৱনটোক কোৱা নাই, মই তেওঁলোকৰ বিশেষ কিছুমান মুহূৰ্ত, আৱেগপূৰ্ণ বা বিশেষ বুলিয়েই মই এইটো কাৰণে কৈছোঁ, মুহূৰ্তক মই মোৰ কলমেৰে সেই 3 মিনিট 4 মিনিটৰ ভিতৰত যদি তুলি ধৰিব পাৰোঁ, মানে ভাল হ'ব বুলি ভাবি আচলতে মই এইটো পদক্ষেপ লৈছিলোঁ। এতিয়ালৈকে তাত বাঘ হাজৰিকা, লাচিত বৰফুকন আৰু জয়মতী, এই 3টা চৰিত্ৰৰ ওপৰত হৈ গৈছে। আৰু এইটো শেষ হৈ যোৱা নাই বাৰু, আৰু চলি আছে, নতুন কিবা গীত আহিব আৰু কথাটো এইটোৱে। এইটো এটা কথা আছে আপোনাৰ দেই, মানুহে কয় প্ৰেম বাৰে বাৰে হয়, আপোনাৰ কেইবাৰমান হৈছে? সেইটো কথা হয় বাৰু, প্ৰেম এবাৰ হ'বলৈ অসুবিধা হ'ব পাৰে, হোৱাৰ পিছত বাৰে বাৰে হয়। মোৰ কেইবাৰ মানে কি বুলি ক'ব লাগিব এতিয়া, মই হয়তো আজন্ম প্ৰেমিক আৰু মই আমৃত্যু প্ৰেমিক হৈ থাকিম। তাৰমানে কেলৈ, নহ'লে মোৰ এই যিটো মই যিখন জগতৰ লগত জড়িত হৈ আছোঁ আৰু যিটো কাম কৰি পেলাই মই জীয়াই থাকিম বুলি ভাবিছোঁ, সেই কামটো নচলিব, স্তব্ধ হৈ যাব। হিচাপ বাৰু কৰা নাই বা হিচাপ কৰাৰ প্ৰয়োজনো বোধহয় নকৰিম। আচলতে আমি প্ৰতিটো দিনতে আমি যেনেকৈ সেই বছৰৰ মূৰত কিবা কাৰ্ড ৰিনিউৱেল কৰিব লাগে, আচলতে আমি প্ৰতিটো দিনত আমাৰ প্ৰেমক আমি নৱীকৰণ কৰি ৰিনিউৱেল কৰি আচলতে লৈ আছোঁ। সেইটো কাৰণে বোধহয় প্ৰেমৰ গীত সদায় লিখিব পৰা হৈ আছে। এনেকুৱা কিবা ঘটনা আছে নেকি, মানে আপুনি গীত লিখিছে, আপোনাৰ গীতৰ প্ৰেমত পৰি, মানে আপোনাৰ যিখিনি লিখাৰ কথা কৈছোঁ, তাৰ প্ৰেমত পৰি আপোনাৰ কিবা ঘটনা ঘটিছে নেকি? তাৰমানে ছোৱালীয়ে হওক বা কিবাই হওক, মানে আপোনাৰ মানে গীতৰ প্ৰেমত পৰিছে মানুহ, ধৰি লওক তেনেকুৱা আছে, বহুত আছে। তেনেকুৱা বহুতে ফোন কৰে বা কিছুমানে হয়তো মোক মানে ব্যক্তিগতভাৱে নাজানে বা মোৰ লগত যোগসূত্ৰ নাই, যোগাযোগ নাই, তেনেকৈ কেতিয়াবা লগ পালে কয় যে আপোনাৰ বহুত ভাল লাগে, আপোনাৰ অমুকটো গীত বহুত ভাল লাগে, এনেকুৱা কথা। অৱশ্যে মোৰ তেনেকুৱা বহুত কিবা সংখ্যাগতভাৱে তেনেকুৱা নাই। কেলেই কৈছোঁ, মোক আচলতে বহুত মানুহে চিনি নাপায়, নাজানে না, নামটো মোৰ জানে কিন্তু মোক চেহেৰাৰে চিনি নাপায়। মই সেই ৰাজহুৱা স্থানত ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰোঁ, কোনোবাই হয়তো তাতো যদি কোনোবা থাকে যে যি সেই মোৰ নামটোৰ লগত জড়িত যিজন ব্যক্তি বুলি ভাবে, নিজৰ কল্পনাত ভাবি লয়। মোক মানে কেলৈ কৈছোঁ কথাটো, লগ পাই মোক প্ৰথমবাৰ লগ পাই এনেকুৱা মই বহুত মানুহ পাইছোঁ যি কয়, সেই আপোনাক বহুত শকত পেটুৱা মানুহ এজন বুলি ভাবিছিলোঁ, কোনোবাই কয় নহয় আপোনাক এনেকুৱা মানুহ এজন বুলি ভাবিছিলোঁ, তেনেকুৱা ধৰণৰ কথা আছে। আৰু এই অলপ আগত যে কোৱা গ'ল যে অপূৰ্ব সুনীত বুলি নাম ওলাইছিল, আমাৰ একেলগতে কাম হৈছিল, বহুতে অপূৰ্ব সুনীত একেজন মানুহ বুলি ভাবিছিলে, আৰু তাৰ বহুতে সুনীত গগৈ বুলি অপূৰ্বকো ভাবিছিলে। এনেকুৱাও ঘটনা লাগি থাকে। মোৰো লাগিছিলে বাৰু, অকল মানে দৰ্শকসকলে যে কনফিউজন লাগিছিলে কথা নহয়, মই নিজে কনফিউজন আছিলোঁ, অপূৰ্ব সুনীত কি হয়, মানে কি হ'ল, আকৌ এতিয়া সুনীত গগৈ
অপূৰ্ব বৰুৱা জান এনেকৈ বুলি বস্তুবিলাক পাই থাকোঁ যে তাৰমানে আমি এই একেলগে সংগীত পৰিচালনা কৰিবলৈ লওঁতে সেইটো আছিলোঁ অপূৰ্ব সংগীত আৰু এতিয়া যদি একেলগে সংগীত পৰিচালনা নকৰা হ'লোঁ সি নিজেই কৰে আৰু মই লিখা কামখিনিতে ব্যস্ত হৈ থাকোঁ সেইকাৰণে সংগীত পৰিচালনাটো মই বাদ দিলোঁ গতিকে আকৌ অপূৰ্ব বৰুৱা আকৌ সন্দিত গগৈ এনেকুৱা ধৰণৰ কিন্তু আমি একেলগে এতিয়াও কাম কৰোঁ তেওঁৰ নামটো এই অপূৰ্ব বৰুৱা পৰিচালক হিচাপে বা তেওঁ যিটো কৰে কণ্ঠশিল্পী হিচাপে ওলায় আৰু মই যিটো কৰোঁ মোৰ নামটো সন্দিত গগৈ হিচাপে অথনি অহাৰ পৰা দেখি আছোঁ আপুনি মোবাইলটো লৈ এনেকৈ খুব গেম খেলি আছে এই গেমৰ প্ৰতি মানে ইণ্টাৰেষ্টটো কেনেকৈ আহিলে মানে এই আপুনি ইমান গান লিখি থাকে কিবা কৰি থাকে ব্যস্ত হৈ থাকে ন গেম মোবাইল গেম খেলিবলৈ আপুনি কেনেকৈ আহিলে ইণ্টাৰেষ্টটো কেনেকৈ সোমাই গ'ল ইমান মোবাইল গেমত ইণ্টাৰেষ্টটো বুলি নহয় আচলতে মই কৈছোঁ নহয় মোৰ ক্লাছ 3 পঢ়ি এটা ল'ৰা আছে এই গেমবিলাক আচলতে খেলিবৰ কাৰণে সি ডাউনলোড কৰে মোবাইলত খেলে আপুনি মানে কি হ'ল মই এই এটা চিন্তাৰ পৰা আঁতৰিবলৈ মানে এটা যদি গান লিখি শেষ কৰিছোঁ তাৰ পৰা আকৌ দ্বিতীয়টো গানত যদি মই কিবা চিন্তা কৰিবলৈ বা হেৰি কৰোঁ মাজত সেই বস্তুটো পাহৰিবৰ কাৰণে তেনেকুৱা কিবা এটা উলিয়াই লৈ মই গেম কৰোঁ আৰু কেতিয়াবা আমনিও লাগে বা ৰাতিপুৱা শুই উঠাৰ পাছত কি হয় কোনোবা দিনা উঠিয়েই কিবা লিখিব লগা হয় বা লিখিবলৈ মন যায় আৰু কোনোবা দিনা কিন্তু নাযায় তেতিয়া সেই যিটো মানে অলপ ভাৱ এটা থাকে যে যিটো সেই বস্তুটো আঁতৰাবৰ কাৰণে মানে মই গেমটো কেতিয়াবা খেলোঁ বাকী বোলে হয় এটা কথাটো সঁচাই যে তেনেকুৱা ধৰণৰ বস্তুবিলাক খেলি থাকিলে ইণ্টাৰেষ্ট বহি যায় আসক্তিও বাঢ়ি গৈ থাকে কথাটো এনেকুৱা ধৰণৰ গোটেই খেলাটো হয় খেলোঁ আৰু এটা কথা দেই কথা দেই মানে বেয়া পাব নালাগে কথাটো আমি ইণ্টাৰভিউ কৰিবলৈ আপোনাৰ সোমাই আহিলোঁ আপুনি প্ৰায় সোমাই আহি পৰা কথা বতৰা পাতিলোঁ মানে কিবা তামোল চুবাই থকা তামোলৰ প্ৰতি আসক্তিটো কেতিয়াবা আহিলে ইমান তামোল এনি টাইম তামোল খাই থাকে নেকি আপুনি একেবাৰেতো দিনে ৰাতিয়ে খাই থকাটো সম্ভৱ নহয় কেতিয়াও কি হ'ল কথাটো অন্য মানুহতকৈ হয়তো মই তামোল অলপ বেছিকৈ খাওঁ আৰু আসক্তিটো কেতিয়া আহিলে মানে মই সেই পঢ়ি থকা কালচোৱাত এনেকৈ ইমান খোৱা নাছিলোঁ মানে স্কুলীয়া জীৱনটোত খোৱা নাই তেনেকৈ লাহে লাহে ডাঙৰ হৈ অহাৰ পাছত কেতিয়াৰ পৰা তামোলৰ প্ৰতি মানে মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল মই গম আচলতে তামোলৰ লগত যেতিয়াৰ পৰা কলা চাদা খাবলৈ বোধহয় আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই ইণ্টাৰেষ্টটো বোধহয় বাঢ়ি গ'ল কিন্তু এতিয়া কি হ'ল মোক সেই কথাটো বহুতেই সোধে বা বহুতেই ভাবে যে কি মই অকল মানে তামোল প্ৰায়ে খাই থাকোঁ আচলতে কি হয় তামোলে মোক কিন্তু সহায়ো কৰিছে আজিলৈকে অসুবিধা হয় গেছৰ প্ৰব্লেম হয় মাজে মাজে সেইটো সঁচা কথা কিন্তু তামোলটো কি ধৰণে সহায় কৰে অনুঘটক নিচিনাকৈ কাম কৰি থাকে মোৰ লগত মানে মই যেতিয়া কিবা এটা লিখিবলৈ বা কিবা এটা বহোঁ বা কিবা এটা ভাবিবলৈ বহোঁ আচলতে মই মুখত তামোল সোমাই থাকে মই চুবাই থাকোঁ তামোল পাগলি থাকোঁ মই কথা মনৰ ভিতৰত মানে মই সেই কি লিখিম সেই কথাখিনি পাগলি থাকোঁ এই বস্তুটোৱে মোক সহায় কৰে মুখখন চলি থাকিলে আৰু এটা বস্তু সুবিধা হয় যেতিয়া নেকি মই চুবাই থাকোঁ তামোলখিনি কি হ'ল মোৰ আনৰ লগত কথা পতা এই হেৰিটো বন্ধ হৈ থাকে তাৰমানে কথা পতাটো বন্ধ হৈ থাকিলে এনেকুৱা হয় ওচৰত থকাজন যদি মোক কিবা কৈও আছে মই তেওঁৰ ফালে চাই আছোঁ কিন্তু মোৰ মনত বেলেগ এটা বস্তু চলি আছে মই এনেই মানে মোৰ ৰূপে শুনি থাকোঁ এই ব্যৱস্থাটো মোৰ আছে মানে সুবিধা কৰি দিছে তাকে এতিয়ালৈকে যিমানখিনি গীত লিখিলে তাৰ কিবা হিচাপ আছেনে যে মই ইমানখিনি গান লিখিলোঁ মই ইমানখিনি গান লিখা কিবা এনেই হিচাপ থাকে নাই আপোনাৰ ওচৰত তেনেকৈ মোৰ হিচাপ নাই মই অনুমানহে কৰিব পাৰোঁ কেলৈ কৈছোঁ মানে মই মনত পেলাব নোৱাৰোঁ এতিয়া এই 2001 চনৰ পৰা যদি মই হিচাপ কৰিব যাওঁ মানে কোনোবা এটা বছৰত কেইটামান গান কোনোবা এটা বছৰত কেইটামান গান এনেকৈ মানে থাকি যায় মাজতে কিন্তু মই কি হ'ল এনেই ইউটিউবতনো বা এনেকুৱা আমাৰ কি কয় ছ'চিয়েল মিডিয়া বুলিয়ে ক'ব চাগে ন কিমাননো গান মোৰ আছে তাক মই এনেই চাব খুজিছিলোঁ তেতিয়া মাৰি চাওঁতে মানে এটা সংখ্যা পালোঁগৈ বাৰু তাৰ পৰা মই এতিয়া ক'ব পাৰোঁ যে কি মোটামুটি 1000 ওচৰৰ পাজৰ গান লিখিছে গান হৈছে যথেষ্টখিনি গান লিখিছে আপুনি এতিয়ালৈকে কৈছে ধন্যবাদ জনাইছোঁ আপোনাক আজি ইমান অনুষ্ঠানটোৰ কাৰণে আপুনি ইমানখিনি আমাক সময় দিলে আপোনাৰ পৰিয়ালকো কৃতজ্ঞতা জনাইছোঁ ইমানখিনি আমাক সময় দিলে আৰু মনজাই দৰ্শকসকলক আমি জনাইছোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে জড়িত হৈ থকা ব্যক্তিসকলক আপোনালোকৰ আগলৈ আমি লৈ আহিম আৰু মনজাইৰ আজিৰ এই এপিছডটোৰ পৰা মই
ইমানতে সামৰিছোঁ পৰৱৰ্তী এপিছডবিলাক আপোনালোকে চাই থাকিব মোৰ ফালৰ পৰাও মনজাই অনুষ্ঠানৰ আধৰুতাৰ লগতে যিসকল কলাকুশলী কৰ্মকৰ্তা আছে আৰু যিহেতু মই গম পাইছোঁ যে ফেচবুকৰ হয়না নামৰ এটা পেজৰ পৰাই এইটো বস্তু হয় গতিকে তাতো যিসকলে আছে মই প্ৰত্যেকলৈ ধন্যবাদ জনাইছোঁ মোক যে নিৰ্বাচন কৰা হ'ল আলোচনা অকণমান কৰিম কথা অকণমান পাতিম বুলি যে সেইজন ব্যক্তি মই হ'ব পাৰোঁ বুলি যে ভবা গ'ল তাৰ বাবে ধন্যবাদ নাই আমি ভবা বুলি নহয় মানে ৰাইজে বিচাৰিছে সুনীত গগৈ তেনেকৈ আজিলৈকে মানে মানুহৰ মুখলৈ অহা নাই যে বিচাৰি ফুৰিছে সেইটো কাৰণে সেইটো হেৰিয়তে আপোনাৰ আমি দৰ্শকসকলৰ আগত মানে অকণমান চেহেৰাটো দেখাবৰ কাৰণে আপোনাৰ লিৰিক্সবিলাকহে পাইছে চেহেৰাটো দেখাব ব্যৱস্থাটো আমি কৰি দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ